মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। আমাৰো মোৰ সমষ্টিটো যেহেতু চাহ বাগান আছে, মোৰ বহুত বন্ধু চাহ বাগানত থাকে। তেখেতসকলক যেতিয়া আমি সুধিছিলোঁ যে আপোনালোকৰ ঘৰবিলাক কিয় বনোৱা হোৱা নাই, যেহেতু বহুতে বাহিৰত কাম কৰে বা বিভিন্ন কামত চাকৰিও কৰে, তথাপিও ঘৰবিলাক বনোৱা নাই কিয়? তেখেতসকলে কৈছে যে আমাৰ যেহেতু মাটিৰ ৰাইটছ নাই, ইয়াত যেহেতু কোম্পানী বনাই দিয়া ঘৰ, আমি ইয়াত থাকিব লাগিব, ইয়াৰ কাৰণে ইয়াত ঘৰ তেনেকুৱা বনোৱা নহয়। সেই কথাবিলাক আমাক জনাইছিল। কিন্তু আজিৰ এখন আইন অহাৰ পিছত নিশ্চয় আমাৰ বাগানত যিসকল সন্মানীয় শ্ৰমিকসকল আছে, তেখেতসকলে নিশ্চয় আজি সেই ৰাইটছ পাব। লগে লগে তেখেতসকলৰ যি জীৱন যাপন ইও নতুন এটা যাত্ৰাৰে আৰম্ভ হ'ব বুলি আমি ভাবিছোঁ। ইয়াৰ কাৰণে আজি শ্ৰমিকসকলক আমি যি এটা অধিকাৰ পালে, ইয়াৰ কাৰণে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ। তো ইয়াৰ লগতে মই এটা কথাটো ক'ব বিচাৰিছোঁ, চাহ শ্ৰমিকসকলৰ কাৰণে যেনেকুৱা স্পেচিয়েল এমেণ্ডমেণ্ট আনি আজি মাটিৰ অধিকাৰ দিছে, এইটো সকলৰ কাৰণে ভাল খবৰ আৰু এটা ঐতিহাসিক দিন বুলি মই ভাবোঁ। ঠিক তেনেকুৱাই আমাৰ বহুত অঞ্চলবিলাক আছে যিবিলাকত 2006 FRA হিচাপে বহুত ট্ৰাইবেল অঞ্চলবিলাকত, ফৰেষ্ট অঞ্চলবিলাকত আমাৰ বহুত ট্ৰাইবেল মানুহবিলাক আছে বা প্ৰটেক্টেড ক্লাছৰ মানুহবিলাক আছে। এই সকলকো যি এটা আইন আছে, সেই আইনৰ আওতাত আনি যে ফৰেষ্ট ভিলেজ লেণ্ড টাইটেল দিয়া হ'ল, সেই অঞ্চলক মানুহবিলাককো যাতে ৰেভিনিউ ভিলেজত লাগি কনভাৰ্ট কৰাৰ কাৰণে পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিশ্চয় বিবেচনা কৰিব বুলি মই আশা ৰাখিছোঁ। ইয়াৰ লগতে আমি দেখিছোঁ বহু অঞ্চলবিলাকত আজিও PGR VGR অঞ্চলত বহু মানুহ বসবাস কৰি আছে। আমাৰ ট্ৰাইবেলে হওক, নন ট্ৰাইবেলে হওক, যিসকল প্ৰটেক্টেড ক্লাছো আছে, সেই মানুহখিনিও এটা বাট চাই আছে যে আমাৰো মাটিৰ পাট্টা হওক, আমাৰ ল'ৰা ছোৱালীৰো ভৱিষ্যত হওক, ফিউচাৰ চিকিউৰ হওক, সেই কথাবিলাক আমাৰ বহুতে আজি আশা ৰাখিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰত। গতিকে আমি ভাবোঁ পৰৱৰ্তী সময়ত এই সকলো কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াই চিন্তা কৰিব আৰু আজিৰ পৰা নিশ্চয় আমি চাহ বাগানত নতুন এটা পৰিৱেশ দেখা পাবলৈ সক্ষম হ'ম, যি পৰিৱেশে অসমত এটা বৃহত্তম অসমীয়া জাতি নিৰ্মাণ কৰাত নিশ্চয় সহায় কৰিব। ধন্যবাদ। থ্যাংক ইউ শ্ৰী